বহুত দিনেই হ'ল ককাজনক দেখাই নাই বুঢ়াই হ'ল মই সৰু থাকোঁতে সিহঁতৰ তাতে বৰকৈ গৈছিলোঁ বৰ ভাল মানুহ আছিল দেই সিহঁতৰ এজনী ছোৱালীও আছিল তাই চাগে বহুত ডাঙৰেই হ'ল এতিয়া বৰ নহ'লে এটা খবৰ লৈ আহোঁ বহুত পলম হ'ল মানে বুজি নাপাওঁ মৃত্যু বিবাহ এইবোৰ কোনেও ক'ব নোৱাৰে ভগৱান যে কি নিষ্ঠুৰ আৰে তই কি ক'ব খুজিছ মই বুজা নাই ভালকৈ বুজাই কওঁ তই ভৱেন কাৰ তাতে এনেই বহি থকা বুলি ভাবিছ নেকি ভৱেন কাৰ তাত কান্দিহে আছে ভালকৈ চাইছোঁ তাত তো কিন্তু কিয় মানে ভৱেন কাৰ ছোৱালীজনী কি হ'ল ভৱেন কাৰ ছোৱালীজনী মৰি থাকিল কি কেনেকৈ সেইদিনা যে ব্ৰহ্মপুত্ৰৰ মাজত নাও দুৰ্ঘটনা হৈছিল তাত ভৱেন কাৰ আৰু তেওঁৰ ছোৱালীজনীও আছিল নিষ্ঠুৰ নিয়তিৰ হাতত ভৱেন কাৰ ছোৱালীজনী মৰি থাকে ভৱেন কাৰ যদিও বাছিল যদিও মৰাৰ দৰেই হৈ থাকে ভৱেন কাৰ এতিয়া স্মৃতিশক্তি হেৰুৱাই পেলাইছে সেইদিনা আছিল গুৰুজনাৰ তিৰোভাৱ তিথি আৰু সেইদিনা আছিল ডক্টৰ ভূপেন হাজৰিকাৰ জন্মতিথি সিহঁতেও এঠাইলৈ গৈছিল কিন্তু কোনে জানে ভৱেন কাৰ ছোৱালী এজনীৰ জীৱনৰ শেষ যাত্ৰা আছিল মাজনী দেউতা তুমি আহিলা আহিলোঁ দে ইমান গৰম ৰ'দডালো দিছে যাচোন এগিলাচ পানীকে লৈ আনি আছোঁ ৰ'বা এৰা তুমি দেখিছা নহয় তোমাৰ ছোৱালীক যিটো সময়ত পঢ়িব লাগিছিল সেইটো সময়ত ঘৰৰ সমস্ত কাম কৰিবলগীয়া হৈছে কেতিয়াবা তোমাৰ ভগৱানৰ ওপৰতো খং উঠে কিয় জানা সন্তানক মাকৰহে প্ৰয়োজন আজি যদি তোমাৰ সলনি মুখ মাৰি নিলে হয় দেউতা পানী লোৱা আজি যদি মায়েৰেও থাকিল হয় তইও আন ছোৱালীৰ দৰে স্কুললৈ যাব পাৰিলি ভালকৈ পঢ়া শুনা কৰি ডাঙৰ চাকৰি কৰিব পাৰিলি চাকৰি টকাৰে পকী ঘৰ বনাব পাৰিলি কিন্তু আমাৰনো কি আৰু দুখীয়া হৈ জনম ল'লোঁ গতিকে সপোন নেদেখাই ভাল 10 টকীয়া মানুহ লাখ টকীয়া সপোন অকণমান সুখ অকণমান দুখ আজি যদি এসাঁজ খাইছোঁ এদিন লঘোণে তেনেকৈ জীৱনটো পাৰ কৰিব লাগিব দেচোন নহয় দেউতা তুমি দুখ নকৰিবা মই স্কুললৈ নগ'লেও মই পঢ়াখিনি ঠিকে কৰি আছোঁ কি তই পঢ়ি আছ কিন্তু কেনেকৈ মোৰ লগৰ ছোৱালীৰ পৰা বহী কিতাপ আনি মাজে মাজে আজৰি সময়ত পঢ়ি থাকোঁ দেউতা হয় নেকি আৰু দেউতা তুমি কৈছা যে মই চাকৰি কৰি পকী ঘৰ বনাম কিন্তু দেউতা মোৰ কাৰণে এইটোৱে পকী ঘৰ মোৰ কাৰণে এইটোৱে অট্টালিকা আৰু তুমি কৈছা যে দুখীয়া মানুহে সপোন নেদেখাই ভাল কিন্তু দেউতা দুখীয়া মানুহে সপোন দেখিব লাগে কিন্তু সপোন দেখিলে নহ'ব সপোনবোৰ বাস্তৱত পৰিণত কৰিব লাগিব এইজনী মোৰেই ছোৱালী নে দেউতা মই তোমাৰে ছোৱালী মোৰ কাৰণে মা দেউতা তুমিয়ে সকলো মই আজিহে গম পালোঁ মোৰ ছোৱালী যে ডাঙৰ হৈছে অকল ডাঙৰে হোৱা নাই তাই জ্ঞানীও হৈছে যোৱা দেউতা হাত ভৰি ধোৱা গ'ল মই ভাত বাঢ়িম ৰচোন মাজনী এটা কথা আছিল নহয় কি কথা দেউতা কাইলৈ ৰাতিপুৱা নহ'লে আমি পেহীহঁতৰ ঘৰলৈ যাম বহুত দিন হ'ল পেহীৰ আকৌ দেখা পোৱা নাই ঠিক আছে দেউতা পেহীক ময়ো বহুত দিন দেখা নাই ব'ল এতিয়া কাইলৈ ৰাতিপুৱা উঠিব লাগিব নহয় নদী পাৰ হ'ব লাগিব ব'ল এতিয়া তই ভাত বাঢ় খোৱা মই হাত ভৰি থৈ আহোঁ মাজনী তোৰ হৈছেনে গৈছো দেউতা হৈছেনে ব'ল দেৰি হ'ল নদী পাৰ হ'ব লাগিব নহয় নাও নাপামে নহয় এইবোৰ কি লৈছা দেউতা এইবোৰ এই দুপাতমান শাক বুটলি আনিছোঁ
পেহীৰে বৰ ভাল পায় নহয় ঠিক আছে ব'লা ব'ল এতিয়া বিধাতাই রং সাই জিয়াই জিয়াই মরিছো হাই বুকুরা মঠুনিলে কাঢ়ি হাই নিষ্ঠুর নিয়তি জীবন সহায় নাই 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 সমিধান করে নাই আজি নাই 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 ভগবান তুমি যে নাই আশাবোৰ মৰহি গ'ল ক'ত আছ মোৰ ছোৱালীজনী গ'ল ক'ত আছ মোৰ চকুৰ সন্মুখতে তাই পানীত পৰিল কোন ক'ত আছ মোৰ ছোৱালীজনী মই ক'ত মৰো এতিয়া মাজনী তই মোক এৰি কিয় গুচি গলি তাই মোক চিঞৰি চিঞৰি মাতি আছে তাই পানীৰ তলৰ উশাহ নিশাহ ল'ব পৰা নাই মোক এৰি তই কিয় গলি মাজনী তই মোক এৰি কিয় গলি মোৰ ছোৱালীজনী পানীত পৰি থাকিল মই এতিয়া কেনেকৈ থাকিম তাইক নদীৰ মাজত পৰি থাকিম মই কিবাকে বাচিলোঁ এতিয়া ময়ো মৰিবৰ ইচ্ছা গৈছে মই কি কৰোঁ মাজনী ভগৱান যে কি ছোৱালীজনী বেয়াকৈ মৰি গ'ল তেওঁৰ ছোৱালীজনীয়ে নহয় আন বহু মানুহৰ এনেকৈ প্ৰাণ গ'ল ব'ল এতিয়া ঘৰলৈ যাওঁ ব'ল। বহুত বিধাতাই রং সাই জিয়াই জিয়াই মরিছো হাই বুকুরা মঠুনিলে কাঢ়ি হাই নিষ্ঠুর নিয়তি